চৰণ বড়োৰ বিৰুদ্ধে আমাৰ পৰিকল্পনাটো এনেকুৱা ধৰণৰ যে বহুদিনৰ পৰাই এই মাজবাগ সমষ্টিৰ চৰণ বড়োৱে বিধায়কৰ নিচিনা এটা আসন দখল কৰি আছে, কিন্তু আমাৰ সংখ্যালঘু অঞ্চলত তেওঁৰ কোনো অৱদান নাই, কোনো ধৰণৰ কাম তেখেতে কৰিব পৰা নাই। এই ৪-৫ মাহৰ পৰা যে তেখেতে এটা মন্ত্ৰিত্ব লাভ কৰিছে, এই মন্ত্ৰিত্ব লাভ কৰি তেখেতে এটা বস্তুৱে লাভ কৰিছে যে জাংগিলাৰ নিচিনা, আমি নিউজত শুনা মতে জাংগিলাৰ নিচিনা এজন ব্যক্তিক তেখেতে সিন্ডিকেটত বহাইছে। তেওঁ প্ৰতিটো কামে জাংগিলাৰ জৰিয়তে কৰি আছে। তেওঁৰ সম্পত্তি পাহাৰ কৰিছে জনগণৰ কাৰণে, ৰাইজৰ কাৰণে, ভোটাৰৰ কাৰণে, মাজবাটবাসী ৰাইজৰ কাৰণে তেখেতে একো কৰা নাই। মাত্ৰ তেওঁৰ সম্পত্তিৰ হাৰ শতকৰা তেখেতে আমাৰ 226.17% বৃদ্ধি কৰিছে। গোটেই অসমত তেওঁৰ সম্পত্তিৰ হাৰ শতকৰা বৃদ্ধি ৩য় স্থান তেখেত দখল কৰিছে অসমৰ ভিতৰত। এজন বিধায়ক হৈ 5 মাহৰ এটা মন্ত্ৰী হৈ ইমান টকা পইচা সম্পত্তি কেনেকৈ ঘটিল? মাত্ৰ দুৰ্নীতিৰ জৰিয়তে তেখেতে এইবিলাক কৰিবলৈ পাইছে। সিন্ডিকেটৰ পৰা তেখেতে পইচা পাইছে, বিভিন্ন কমিশ্যন ৰাজ চলাইছে, সেইবিলাক দি আজি এইবিলাক সম্পত্তি কৰিবলৈ আৰম্ভ কৰিছে। সেইকাৰণে আমি সংখ্যালঘু তথা বিটিচিবাসী ৰাইজক এই BPF দলৰ পৰা বিৰত থকাৰ কাৰণে অনুৰোধ জনাইছোঁ। আহা 9 তাৰিখৰ যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত সকলোৱে BTCৰ শান্তিৰ স্বাৰ্থত, BTCৰ ভালৰ স্বাৰ্থত, BTCৰ উন্নয়নৰ স্বাৰ্থত UPPL দলৰ প্ৰত্যেকটো কেণ্ডিডেটক আপোনালোকে ভোট দি জয়যুক্ত কৰিব।